আপুনি ফেচবুকত এখন ফটো আপলোড কৰিলে নাইবা ইনষ্টাগ্ৰামত এখন ফটো আপলোড কৰিলে আপোনাৰ ফটোখন ইণ্টাৰনেটত ক'ত ছেভ হৈ থাকে সেই বিষয়ে জানিবলৈ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। নমস্কাৰ, মই প্ৰিয়াংকয়ে আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আপোনাৰ ফটো বা ভিডিঅ' ফেচবুক, ইনষ্টাগ্ৰামত আপলোড কৰাৰ পিছত ক'ত ছেভ হৈ থাকে সেই বিষয়ে জনাৰ আগতে আপুনি ডাটা চেণ্টাৰ বা ডাটা ছাৰ্ভাৰৰ বিষয়ে জানিব লাগিব। ডাটা ছাৰ্ভাৰ হৈছে এনেকুৱা এটা কম্পিউটাৰ বা কিছুমান তাত হাৰ্ড ডিস্ক লাগি থাকে। আপোনাৰ সহজ ভাষাত ক'বলৈ গ'লে কম্পিউটাৰত যেনেকৈ হাৰ্ড ডিস্ক থাকে বা মোবাইলৰ ইণ্টাৰনেল মেমৰি থাকে, ঠিক তেনেদৰে কিছুমান ডাঙৰ ডাঙৰ ছাৰ্ভাৰ বনাই থোৱা হয়। এটা ছাৰ্ভাৰ আপোনাৰ ধৰক কিমান 10 ফুটলৈকে উচ্চতা হ'ব পাৰে এটা ছাৰ্ভাৰ। চ' সিমান ডাঙৰ ছাৰ্ভাৰ এটাত কেইবাখনো হাৰ্ড ড্ৰাইভ লগাই থোৱা হয় আৰু সেই হাৰ্ড ড্ৰাইভবোৰতেই বহুত তথ্য বা ভিডিঅ', ফটো, ডাটা বহুত ছেভ হৈ থাকে। আৰু ইণ্টাৰনেটৰ সহায়ত এই ছাৰ্ভাৰবোৰ আপুনি পৃথিৱীৰ যিকোনো ঠাইৰ পৰা এক্সেছ কৰিব পাৰে আৰু আপোনাৰ যি ফটো, ভিডিঅ' আপুনি ছেভ কৰি থয় ছাৰ্ভাৰবিলাকত এইবিলাক আপুনি পৃথিৱীৰ যিকোনো ঠাইৰ পৰা এক্সেছ কৰিব পাৰে। ঠিক তেনেদৰে ফেচবুক, যিহেতু ইনষ্টাগ্ৰামো ফেচবুকতে পৰে বা হোৱাটছএপো ফেচবুকতে পৰে, তো তেওঁলোকৰো নিজস্ব কিছুমান ডাটা চেণ্টাৰ আছে। আৰু এই ডাটা চেণ্টাৰবিলাকত ডাটা ছাৰ্ভাৰ আছে কেইবাটাও। ডাটা ছাৰ্ভাৰবিলাক কিছুমান ফাইবাৰ অপটিকৰ জৰিয়তে ইণ্টাৰনেটৰ সৈতে যোগাযোগ ৰাখে আৰু এই ইণ্টাৰনেটৰ জৰিয়তে আপোনাৰ মোবাইলত ফেচবুক এপ বা ইনষ্টাগ্ৰাম এপ বা হোৱাটছএপৰ জৰিয়তে আপোনাৰ সংযুক্ত হয়। তো আপুনি যেতিয়া ফেচবুকত এখন ফটো আপলোড কৰে বা এটা ভিডিঅ' আপলোড কৰে বা ইনষ্টাগ্ৰামত ঠিক তেনেদৰে এটা ফটো আপলোড কৰি এটা ষ্টেটাছ দিয়ে, হোৱাটছএপত কাৰোবাক আপুনি মেছেজ এটা দিলে, ফটো এখন পঠালে, তো এই সম্পূৰ্ণ প্ৰচেছটো যিটো হয় সেইটো ডাটা চেণ্টাৰবিলাকৰ জৰিয়তে হয়। আৰু আপোনাৰ মোবাইলত আপুনি ইণ্টাৰনেট অন কৰাৰ লগে লগে ফেচবুকটো খোলাৰ লগে লগে যিখিনি ফটো ওলায় সেইখিনিও এই ডাটা চেণ্টাৰৰ পৰাহে আহে। আপুনি বৰ্তমান যদি এখন ফটো আপলোড কৰে, তো এই ফটোখন আপোনাৰ মোবাইলত ছেভ হৈ নাথাকে, আপোনাৰ ইণ্টাৰনেটত সি আপলোড হৈ যায়। আৰু আপলোড হোৱাৰ লগে লগে ফেচবুকৰ যিবোৰ ডাটা চেণ্টাৰ আছে, বৰ্তমান আমেৰিকাত 15টা ডাটা চেণ্টাৰ আছে। আপোনালোকক এই ফটো মই দেখাই দিছোঁ কেনেকুৱা থাকে ডাটা চেণ্টাৰৰ ভিতৰত। আপোনালোকে চাব পাৰে কি কি থাকে ডাটা চেণ্টাৰৰ ভিতৰত। এইবিলাক যিবিলাক দেখিছে আপুনি এইবিলাক ছাৰ্ভাৰ হয়। আৰু এইবিলাক ডাঙৰ ডাঙৰ জেগাত এনেকুৱা ডাঙৰ ডাঙৰ জেগাত ছাৰ্ভাৰবিলাক ৰাখিবৰ কাৰণে কিছুমান ডাটা চেণ্টাৰ বনোৱা হৈছে। আৰু এই ডাটা চেণ্টাৰবিলাকতে আপুনি আপলোড কৰা ফটো, ভিডিঅ' আদিবিলাক ছেভ হৈ থাকে। তো আপুনি যেতিয়া ফটোখন আপলোড কৰে, তো ফটোখন পোনপ্ৰথমে ইণ্টাৰনেটৰ জৰিয়তে 1 ছেকেণ্ডৰ ভিতৰত আমেৰিকাৰ যিবিলাক ডাটা চেণ্টাৰ আছে তালৈ যায় প্ৰথমবাৰ। আৰু তাৰপিছত সেইখিনি ফেচবুকৰ পেজত বা টাইমলাইন যিটো বা নিউজ ফিড বুলি কোৱা হয়, আপোনাৰ বন্ধু বা আপোনাৰ ফলোৱাৰ্ছবিলাকে চাব পৰাকৈ নিউজ ফিডত আহি যায়। তো আপুনি এইটো নহয় যে ফটোখন আপলোড কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইলতেই ছেভ হৈ থাকিলে বা আপুনি আপোনাৰ মোবাইলৰ জৰিয়তে নেটৰ জৰিয়তে বেলেগৰ মোবাইলত আপোনাৰ ফটোখন চাব পৰাকৈ আপলোড কৰি আছে, এনেকুৱা নহয়। যেতিয়া আপুনি ফটো, ভিডিঅ' বা গান যিটো আপলোড কৰে সেইটো 1 ছেকেণ্ডৰ ভিতৰতে তাৎক্ষণিকভাৱে আমেৰিকাৰ যিবিলাক ডাটা চেণ্টাৰ আছে ফেচবুকৰ তালৈ গুচি যায়। আৰু তাৰ জৰিয়তে এইবিলাক আকৌ তাত ফিল্টাৰো হয়। আপুনি যদি কিবা এক্সিডেণ্টৰ ফটো এটা দিছে, তাত দেখিব যে সেইটো কভাৰ কৰি দিয়ে। তো সেইটো 1-2 ছেকেণ্ডৰ ভিতৰতে তাত ডাটা চেণ্টাৰ এনেকুৱাকৈ বনোৱা হৈছে, এইটো আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ বুলি কোৱা হয়। তো AI পদ্ধতিৰ জৰিয়তে সেই ফটোখিনি প্ৰথমতে চোৱা হয় যে ফটোখিনি কিবা পলিচি ভায়লেশ্যন কৰিছে নেকি ফেচবুকৰ। ফেচবুকৰ কিছুমান নীতি নিয়ম আছে, সেইখিনি যদি আপোনাৰ ভায়লেট কৰে বা নামানে, অমান্য কৰে, তেতিয়াহ'লে সেই ফটোখনক আপোনাৰ কভাৰ কৰি দিয়ে। আপুনি যদি চাব ইচ্ছা কৰে তেতিয়া আনকভাৰ অপশ্যন এটা ওলায়, তেতিয়াৰ লগে লগে ফটোখন ওলাই যায়। তো এইখিনি চব ডাটা চেণ্টাৰৰ ভিতৰতে হয় আৰু এইটো 1-2 ছেকেণ্ডৰ ভিতৰতে আপোনাৰ সম্পূৰ্ণ হয়। তো ডাটা চেণ্টাৰবিলাক বহুত চিক্ৰেটকৈও ৰখা হয়, কিয়নো তাত বহুত মানুহৰ বহুতো ব্যক্তিগত তথ্য তাত ছেভ হৈ থাকে। তো এই ডাটা চেণ্টাৰবিলাক বহুত সুৰক্ষিত স্থানত ৰখা হয় আৰু বেছিভাগ ডাটা চেণ্টাৰ মাটিৰ তলত ৰখা হয়, কিয়নো ই বহুত গৰম হয় আৰু ই ঠাণ্ডা হৈ থাকিবলৈ মাটিৰ তলত ৰখা হয়। ইয়াৰ পিছৰবাৰ আপুনি যেতিয়া ফটো বা ভিডিঅ' আপলোড কৰিব, আপুনি এবাৰ ভাবিব যে আপুনি আপলোড কৰা ফটোখন আমেৰিকাৰ কোনোবা ডাটা চেণ্টাৰ তাত সোমাইহে আপোনাৰ ফেচবুকৰ টাইমলাইন বা নিউজ ফিডত আহি আছে, বা আপুনি যিটো
আপোনাৰ বন্ধুক মেছেজ বা হোৱাটছএপত যিটো মেছেজ ভিডিঅ' ফটো দিয়ে সেইখিনি আমেৰিকা গৈহে আপোনাৰ ওচৰত থকা বন্ধুটোৰ ওচৰলৈ আকৌ আহে ইণ্টাৰনেটৰ জৰিয়তে। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে, আৰু যদি ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু যদি কিবা জানিব লগা আছে কমেণ্টত জনাব পাৰে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কিয়নো মই এনেকুৱা ভিডিঅ' আপোনালোকলৈ আহি থাকিম। ধন্যবাদ।